সুকীয়া দফা আছিল, দাবী আছিল, সেই দাবী আজি সৰ্বশ্ৰেষ্ঠ মিছলীয়া চৰকাৰ হিচাপে কিন্তু পৰিগণিত হৈছে বিজেপি চৰকাৰখন। আজিৰ তাৰিখত আজি আমি যোৱা 1 ছেপ্টেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহিছিলোঁ আৰু তেওঁ আমাক এটা ইচ্ছা প্ৰকাশ কৰিছিল যে আপোনালোকৰ যি কেইটাৰকীয়া দাবী সেই দাবীসমূহ অতি সোনকালে ফলপ্ৰসূ কৰিম। কিন্তু আজিলৈ সেই দাবী আমাক ফলপ্ৰসূ নিদিলে। কাৰণ আমি কৈছিলোঁ কি যে অসমত থকা খিলঞ্জীয়া সূত্ৰধৰসকলক ৰাজনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে ছেটেলাইট অট'নমাছ কাউন্সিলৰ দাবী কৰিছিলোঁ। কিন্তু শেষত কি ক'লে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যে আপোনালোকক ছেটেলাইট কাউন্সিল দিয়া হ'ব, কিন্তু তাৰ আগত আমি ডেভেলপমেণ্ট কাউন্সিল দি দিম। আমি যোৱা কেবিনেটত মন্ত্ৰী মহোদয়ে জনাইছিল যে যোৱা কেবিনেটত আমাৰ ডেভেলপমেণ্ট কাউন্সিলটো হ'ব, কিন্তু আজিলৈকে সেই ডেভেলপমেণ্ট কাউন্সিল নহ'ল। এতিয়া কথা হ'ল কি, যেই মিছলীয়া চৰকাৰ হিচাপে বিজেপি চৰকাৰখন পৰিগণিত হৈছে সকলো ৰাইজে দেখি আহিছে আৰু শেষত যি বিজেপি চৰকাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আছে যে মানুহৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি কৰি মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি কেনে এই অসমত থকা বিভিন্ন খিলঞ্জীয়া গোষ্ঠীসমূহক এটা নিৰ্ণায়ক ভূমিকা ৰূপায়ণ কৰি আছে, সেই বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। এটা কথা দাবী দিছোঁ যে যদিহে অনাগত কেবিনেট বৈঠকত আমাৰ উন্নয়ন পৰিষদ কোনো সিদ্ধান্ত নলয়, তেন্তে কিন্তু অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি যাম। আৰু শীতকালীন অধিৱেশনকে তেওঁলোকৰ ডেডলাইন কৰি দিছোঁ। শীতকালীন অধিৱেশন অহা শীতকালীন অধিৱেশনত যদি আমাৰ উপগ্ৰহ স্বায়ত্ব পৰিষদখন আলোচনাৰ আওতাত নাহি কেনে যদি নিৰ্ণয় ভূমিকা গ্ৰহণ নকৰে, তেন্তে কিন্তু আমি কৰিম। আৰু এটা কথা কৈছোঁ, BTADত যি চলি আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ভূমিৰ অধিকাৰৰ কথা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি কৈছোঁ যে ভাৰতীয় সংবিধান আমাৰ অধিকাৰ দি থৈ গৈছে যে 1986 আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886ৰ মতে চেপ্টাৰ 3ত লিখা আছে যে অনুসূচিত জাতিৰ লোকসকল প্ৰটেক্টেড ক্লাছেছ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অনুসূচিত জাতিৰ BTADত থকা অনুসূচিত জাতিৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীসকল হৈছে অনুসূচিত জাতিৰ লোক। গতিকে এই অনুসূচিত জাতিৰ লোকক যদি কোনো দুষ্ট চক্ৰান্তই এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উঠাই দিব চেষ্টা কৰে, তেন্তে কিন্তু তেওঁলোকক সকীয়াই দিছোঁ, অসম কিন্তু জ্বলিব।